নমস্কাৰ ফ্ৰেণ্ডছ, আজি মই আলোচনা কৰিম আপোনালোকে কেনেকৈ আপোনাৰ নিজৰ ত্ৰিপাপ চক্ৰত কোনো ত্ৰিপাপ দোষ বা দ্বিপাপ দোষ বা কোনো দোষ পৰিছে নে নাই আপোনাৰ বৰ্তমান বয়সত আপোনালোকে কেনেকৈ নিজে জানিব পাৰিব সেইবোৰ মই আপোনাক দেখাম। প্ৰথমতে আপোনাৰ সেই ত্ৰিপাপ চক্ৰটো চোৱাৰ কাৰণে আপোনালোকৰ নিজৰ নক্ষত্ৰৰ সংখ্যা, নক্ষত্ৰৰ নাম সংখ্যা এইবোৰ জানি ল'ব লাগিব। আৰু মই আপোনালোকক মোৰ লাষ্ট যেটো ভিডিও মই দিছিলো তাত মই আপোনালোকক কেনেকৈ নক্ষত্ৰ বা নক্ষত্ৰৰ সংখ্যা উলিয়াব লাগে সেইবোৰ মই জনাইছিলো। তেতিয়াও মই আকল চমুকৈ অলপ জনাই দিছো যে আপোনালোকৰ এন্ড্ৰইড মোবাইলত যদি আপোনালোকৰ জানা আছে যে আপোনাৰ ত্ৰিপাপ আপোনাৰ নক্ষত্ৰ বা নক্ষত্ৰৰ সংখ্যাটো কি, তেনেহলে খুবেই ভাল। আৰু যদি জানা নাই তেনেহলে আপোনালোকে নিজৰ এন্ড্ৰইড মোবাইলত কোনো এটা এপ ডাউনলোড কৰিব, এষ্ট্ৰলজি হৰস্কোপ এপ আপুনি ডাউনলোড কৰিব। তাত আপোনাৰ জন্ম তাৰিখ, জন্ম সময় আৰু জন্ম স্থান এইবোৰ দিব। দিয়াৰ পিছত আপোনালোকৰ নিজৰ নক্ষত্ৰৰ সংখ্যা, ৰাশি, লগ্ন গোটেইখিনি আপোনালোকে উলিয়াই ল'ব পাৰিব। আৰু আপোনালোকে যদি এন্ড্ৰইড মোবাইল যদি ব্যৱহাৰ কৰিব পৰা নাই তেনেহলে আপোনালোকে অনলাইন গৈ আপোনালোকে যিকোনো ৱেবসাইট, এষ্ট্ৰলজি ৱেবসাইটতো এনেকুৱা ফেচিলিটিজবোৰ থাকে। আপোনাৰ ডেট অফ বাৰ্থ, টাইম অফ বাৰ্থ এইবোৰ দিলে আপোনালোকৰ চাৰ্ট, যেটো আপোনাৰ মেইন লগ্ন চাৰ্ট, সেইটো ওলাই আহিব, লগতে ৰাশি, নক্ষত্ৰ এইবোৰ ওলাই আহিব। আপুনি তাৰ পৰা নিজৰ নক্ষত্ৰৰ সংখ্যাটো আপুনি ওলাই ল'ব। তাৰ পিছত আপোনালোকে ল'ব লাগিব যিকোনো এটা পঞ্জিকা। মই ইয়াতে এখন পঞ্জিকাই লৈছো, বা আপুনি বেলেগ অন্য পঞ্জিকাও ল'ব পাৰে, যিকোনো পঞ্জিকা আপুনি ব্যৱহাৰ কৰিব পাৰে। তাৰ ভিতৰত মই এখন পঞ্জিকা ললো। ইয়াতে আপোনাৰ এটা চেপ্টাৰ আছে, যেটো মেইন পাৰ্ট হল যে আপোনাৰ জ্যোতিষ বচনাৰ্থ। এই পাৰ্টটোত আপুনি যাব, গৈ আপোনাৰ উলিয়াই ল'ব এইটো ত্ৰিপাপ দশা বৰ্ষ তালিকা। এই চেপ্টাৰটোত আপুনি যাব, গৈ আপোনালোকে নিজৰ যিটো নক্ষত্ৰ বা নক্ষত্ৰৰ সংখ্যাটো আপুনি পাইছিলে সেই নক্ষত্ৰৰ সংখ্যাৰ আপুনি চাব যে ইয়াতে নক্ষত্ৰৰ নামবিলাক লিখা আছে। অশ্বিনী নক্ষত্ৰ 1, ভৰণী নক্ষত্ৰ 2, তেনেকে আপোনাৰ গোটেই 27টা নক্ষত্ৰই লিখা আছে। ইয়াতে ডিটেইলছবোৰ দিয়া আছে। তো আপুনি আপোনাৰ নিজৰ যিটো নক্ষত্ৰৰ সংখ্যা আপুনি পাইছে, আপুনি মই উদাহৰণস্বৰূপে ধৰিলো যে আপোনাৰ নিজৰ যেতিয়া আপোনাৰ ডেট অফ বাৰ্থ কৰাৰ পিছত আপুনি এটা নিজৰ সংখ্যা পাইছে, যে মূলা নক্ষত্ৰ পালে আপুনি। তো মূলা নক্ষত্ৰ আপুনি যদি দেখিছে যে আপোনাৰ মূলা নক্ষত্ৰ বা 19 নম্বৰ নক্ষত্ৰ, তেনেহলে আপোনাৰ কি হ'ব তেনেকুৱা মই আপোনাক উদাহৰণ দি আপোনাক বুজাই দিম। যে ধৰক আপোনাৰ ডেট অফ বাৰ্থ হৈছে 2000 চনত। এতিয়া আপোনাৰ বৰ্তমানে আপুনি কেনেকৈ চাব যে 2000 চনৰ আপুনি ডেট অফ বাৰ্থ দিয়াৰ পিছত আপোনাৰ মূলা নক্ষত্ৰ ওলাইছে। তো ধৰক আপোনাৰ 2000 চনৰ জানুৱাৰী মাহত জন্ম হৈছে। তো এতিয়া এই বছৰ 2020 চনৰ জানুৱাৰী মাহত আপোনাৰ অলৰেডি 20 বছৰ কমপ্লিট হৈ গৈছে। তো 20 বছৰ কমপ্লিট হোৱাৰ পিছত এতিয়া আপোনাৰ 20 বছৰ পূৰ্ণ হৈ গৈছে। তো আপুনি এতিয়া চাব যে আপোনাৰ 21 বছৰ বয়সত কি আছে, কিয় আপোনাৰ 20 বছৰ পুৰা হৈ এতিয়া আপোনাৰ জানুৱাৰীৰ পৰা এতিয়া আৰু মে মাহলৈকে আহি গৈছে। তো আপোনাৰ ইয়াতে 21 বছৰ বয়সটোত আপুনি চাব যে আপোনাৰ কি কি গ্ৰহ পাইছে। আমি ইয়াতে পালো যে ৰবি, কেতু আৰু বুধ। 21 বছৰ বয়সত আপোনাৰ ৰবি, কেতু আৰু বুধ পালো। তো এতিয়া আপোনাৰ ইয়াতে ৰবি, কেতু, বুধ হোৱা কাৰণে আপোনাৰ দ্বিপাপ হৈছে। তো এতিয়া আমি চাব লাগিব যে আপোনাৰ কি ৰিজাল্ট আহিব এইটোৰ পৰা। আপোনালোকে ইয়াতেও ৰিজাল্ট পাব, বা মই আপোনাক কৈ দিছো নিজে যে আপোনাৰ যদি এটা পাপগ্ৰহ হয়, ইয়াতে দুটা পাপগ্ৰহ হৈছে ৰবি, কেতু, আৰু বুধটো হৈছে শুভ গ্ৰহ। আপোনাৰ দুটা পাপগ্ৰহ যদি হয় তেনেহলে আপোনাৰ ধনক ক্ষয় হ'ব। আৰু যদি এটা পাপগ্ৰহ হয় তেনেহলে আপোনাৰ সৰু সুৰা হেল্থৰ অসুবিধা হ'ব পাৰে। আৰু যদি তিনটাই পাপগ্ৰহ হয় তেনেহলে খুব বেছি কষ্ট, মৃত্যু সদৃশ কষ্ট হ'ব পাৰে। যিকোনো এক্সিডেণ্ট হ'ব পাৰে, আপোনাৰ খুব ডাঙৰ অপাৰেশ্যন বা হেল্থৰ প্ৰব্লেম আহিব পাৰে, যিকোনো এটা বহুত ডাঙৰ সমস্যা আহিব পাৰে যদি তিনটাই পাপগ্ৰহ থাকে। আৰু যদি
দুটা থাকে তেনেহলে আপোনাৰ ধনক্ষয়। ইয়াতে আমি যেটো উদাহৰণৰ কাৰণে লৈছিলো এই নক্ষত্ৰৰ সংখ্যা অনুসৰি ইয়াতে আমি দুটা পাপগ্ৰহ পাইছো, তো সেই কাৰণে আপোনাৰ হৈছে ধনক্ষয়, মানে ফিনান্সিয়েল লছ হ'ব পাৰে বা খৰচ বেছি হ'ব পাৰে। আৰু এতিয়া আপোনালোকে এই ৰিজাল্টটো ইয়াতেও লিখা আছে যে আপোনাৰ যেতিয়া এই চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে আগৰ পেজতে লিখা থাকিব যে ত্ৰিপাপ চক্ৰ ফল বুলি লিখা থাকিব। ইয়াতে আপোনাৰ লিখা আছে যে ত্ৰিপাপ চক্ৰ ফল, আৰু তাৰ ইয়াতে লাষ্টত লিখা আছে, আপুনি চাব ইয়াতে ডিটেইলছবোৰ দিয়া আছে যে এটা পাপগ্ৰহ হলে কি হয়, দুটা পাপগ্ৰহ হলে কি হয়, তিনটা পাপগ্ৰহ হলে কি হয়। এতিয়া আপোনালোকে যে ইয়াৰ পৰা আপুনি ডিটেইলছটো পাই যাব, কিন্তু এতিয়া আপুনি কেনেকৈ জানিব যে আপোনাৰ কোন গ্ৰহটো কি, যে পাপগ্ৰহ কোনটো, শুভ গ্ৰহ কোনটো, সেইটো হৈছে যে মেইন আপোনালোকৰ কেনেকৈ আপুনি উলিয়াব। তো তাৰ ভিতৰত ৰবি, মংগল, ৰাহু, কেতু আৰু শনি, এই পাঁচটা গ্ৰহ যদি থাকে তেনেহলে পাপগ্ৰহ। এই পাঁচটাৰ ভিতৰত যিকোনো গ্ৰহ যদি থাকে তেনেহলে পাপগ্ৰহ। আৰু বুধ, শুক্ৰ, বৃহস্পতি আৰু চন্দ্ৰ, এই চাৰিটাৰ ভিতৰত যিকোনো গ্ৰহ থাকিলে শুভ গ্ৰহ। তো এতিয়া আমি যিকোনো এটা যদি ত্ৰিপাপত আমি চাওঁ যে ভৰণী নক্ষত্ৰৰ ধৰক 9 বছৰ বয়সত কেতু, ৰাহু আৰু কেতু, ক একাৰ ৰ একাৰ ৰা আৰু কে, তাৰমানে এইটো শৰ্ট ফৰ্মত লিখা আছে কে ৰা আৰু কে, তাৰমানে কেতু, ৰাহু আৰু কেতু। তো এই কেতু আৰু ৰাহু এই দুইটাই পাপগ্ৰহ, তো সেইকাৰণে এইটো হৈছে আপোনাৰ ত্ৰিপাপ। ত্ৰিপাপ হলে খুব বেছি কষ্ট বা সেইবোৰ আপোনাৰ এক্সিডেণ্ট যোগ বা তেনেকুৱা বহুত কিবা কিবি প্ৰব্লেম আহিব পাৰে, হেল্থৰ প্ৰব্লেম আহিব পাৰে, অপাৰেশ্যন যোগ আহিব পাৰে। তো যদি এনেকুৱা পৰে, আৰু যদি ধৰক এনেকুৱা শুভ গ্ৰহ থাকে, তিনটা যদি শুভ গ্ৰহ পৰে তেনেহলে আপোনাৰ ইয়াতে চাওক যে ভৰণী নক্ষত্ৰৰ 14 নম্বৰ নক্ষত্ৰ, 14 নম্বৰত আছে 14 বছৰ বয়সত আছে বুধ আৰু শনি, তাৰমানে এটা পাপগ্ৰহ। বুধ দুবাৰ পৰিছে আৰু এটা শনি পৰিছে, তাৰমানে বুধ হোৱাৰ কাৰণে আপোনাৰ শুভ গ্ৰহ দুবাৰ হ'ল আৰু এটা শনি, তাৰমানে সৰু সুৰা হেল্থৰ প্ৰব্লেম আহিব পাৰে। তো যদি এনেকুৱা হয় যে আপোনাৰ শুভ আপোনাৰ ত্ৰিপাপ পৰিছে বা দ্বিপাপ পৰিছে বা যিকোনো পাপগ্ৰহ আপোনাৰ তিনটাই শুভ গ্ৰহ পৰা নাই, যিকোনো এটা পাপগ্ৰহ আহি গৈছে আপোনাৰ ত্ৰিপাপ চক্ৰত, তেনেকুৱা ক্ষেত্ৰত আপুনি নিজৰ যে ধৰক এটা পাপগ্ৰহ হ'ল, তেতিয়া আপুনি এটা পাপগ্ৰহৰ কাৰণে সেই গ্ৰহটোৰ কাৰণে আপুনি যেনেকৈ বুধ আৰু শনি হৈছিলে, তো ইয়াতে শনি গ্ৰহৰ কাৰণে দান আগবঢ়াব পাৰে। বা যদি দুটা পাপগ্ৰহ হৈ যায় তেনেহলে দুটা গ্ৰহৰ কাৰণে দান আগবঢ়াব পাৰে। বা যদি তিনটাই পাপগ্ৰহ হৈ যায় তেনেহলে তিনটা পাপগ্ৰহৰ কাৰণে দান আগবঢ়াব পাৰে। বা যদি এনেকুৱা হয় যে তিনটা পাপগ্ৰহ আপোনাৰ সেম, কেতু এনেকুৱা যদি হৈ যায় তেনেহলে এটাই আপুনি দান কৰিব, কেতুৰ কাৰণে দান কৰিব। আৰু যদি এনেকুৱা হয় যে ৰাহু শনি, তেনেহলে ৰাহু দুবাৰ আহিল, তাৰ কাৰণে ৰাহুৰ কাৰণে দান কৰিব আৰু শনিৰ কাৰণে দান কৰিব। ত্ৰিপাপ পৰিছে কিন্তু আপোনাৰ দুটাই দান হ'ব। তো তেনেকৈ আপোনালোকে নিজৰ ত্ৰিপাপ চক্ৰত যদি কোনো দোষ হয় তাৰ কাৰণে খণ্ডন কৰিব পাৰিব। আৰু যদি আপোনাৰ সাধাৰণতে এই বাৰ্থডেৰ পিছত চোৱা যায় যে প্ৰত্যেকটা বাৰ্থডেৰ পিছতে এই ত্ৰিপাপ চক্ৰটো চাব লাগে যে আপোনাৰ এটা বাৰ্থডেৰ পৰা নেক্সট বাৰ্থডেলৈকে সেই ত্ৰিপাপ যুগটো চলি থাকে। সেই বয়সটো ধৰক 20 বছৰ বয়সত বা 21 বছৰ বয়সত বা 22 বছৰ বয়সত যি বয়সত আপোনাৰ এই গ্ৰহবিলাক থাকিব, সেই এটা বাৰ্থডেৰ পৰা নেক্সট বাৰ্থডেলৈকে। আচলতে এইটো আমি এতিয়াৰ দিনত বাৰ্থডে কৰো, কিন্তু আচলতে জন্মতিথিৰ পৰা আমাৰ এই জন্মতিথিৰ পৰা নেক্সট জন্মতিথিৰ ভিতৰত এই ত্ৰিপাপ যোগৰ ফলটো আহে। তো আপোনাৰ যদি এটা পাপগ্ৰহ থাকে তেনেহলে তাৰ কাৰণে আপুনি এটা পাপগ্ৰহৰ কাৰণে দান কৰিব পাৰে। বা দুটা পাপগ্ৰহ যদি থাকে তেনেহলে দুটাৰ কাৰণে দান কৰিব পাৰে, তিনটাৰ কাৰণে তিনটা দান কৰিব পাৰে। বা আপোনাৰ জন্ম তিথিত আপুনি ঘৰত নাৰায়ণ পূজা কৰিব পাৰে। বা তেনেকৈ আপোনালোকে নিজৰ ত্ৰিপাপ চক্ৰৰ যদি কোনো দোষ থাকে তাৰ কাৰণে খণ্ডন কৰিব পাৰে। তো আজিৰ কাৰণে মই এইখিনিয়ে জনালো। মোৰ পৰৱৰ্তী ভিডিঅ'বিলাকত মই আৰু চেষ্টা কৰিম যাতে আপোনালোকে নিজে কিছুমান কথা জানি ল'ব পাৰে
যাতে সৰু সুৰা বস্তু বা কিছুমান কথা আপোনালোকে নিজে আপোনাৰ ৰাশি চক্ৰত চাই নিজে উলিয়াব পাৰে। আজিৰ কাৰণে ধন্যবাদ।